Hey guys, আজি আবেলি এফালে ওলাই আহিছো অলপ ভাল লাগিছে আজি কি কম ভাষাই বিচাৰি পোৱা নাই কালি ইমানখিনি মৰম ভাষা বিচাৰি নাই পোৱা কথাই বিচাৰি পোৱা নাই ভাষা বিচাৰি পোৱা নাই অসমীয়া ভাষাতে কোৱা তুমি ইংলিছত ভিতৰত ক'বা এতিয়া শব্দ বিচাৰি পোৱা নাই বুলি কোৱা আজি কি কম মানে একো কথাই বিচাৰি পোৱা নাই একো টপিকে পোৱা নাই কি কম কি নকম তেনেকুৱা লাগিছে কেনেকৈ কি ব্লগ বনাম কালি এনেই চিম্পুলকৈ বনাইছিলোঁ জাষ্ট মানে সাধাৰণকৈ দিম বুলি ভবাও নাছিলোঁ প্ৰথমে এডিট চেডিট কৰাৰ পিছত দিলোঁ ইমানখিনি মৰম দিয়াৰ বাবে বহুত ভাল লাগিছে ইমান আপোনালোকে চাই মৰম দিছে ইমান ধুনীয়া ধুনীয়া কমেণ্ট কৰিছে আৰু আগলৈও কৰি থাকিব সেইফালে আমাৰ পথাৰ আছে সেই বাঁহনিখনৰ পাছপিনে হাল বাই থকা হৈছে এইফালে খালি পানীবোৰ শুকাই গৈছে বৰষুণো দিয়া নাই তেনেকৈ পথাৰ চাবলৈ আহিছোঁ কঠিয়ানি বাৰীলৈও যাম বুলি ভাবিছোঁ এপাক চাবলৈ এইয়া জাল পাতিছে এইয়া কিমান পালা দেখুৱা আহিছাহে নি দেখিছে গাঁৱত থকা মজাই মানে বেলেগ কি কাৰণে ফেভৰেট আৰু কি স্মৃতি জড়িত হৈ আছে তোমাৰ ঘোষ ৰোড ন এয়া দেখিছে মিষ্টাৰে একচক লগ কৰিবলৈ গৈছিলে বোলে এইটো ৰাস্তাইদি স্কুল অহা যোৱা কৰিছিলে দেখিছে কেনেকুৱা কথাবোৰ মনত পৰি গৈছে ঘৰলৈ বোলা আজি তোমাক क्या बोला क्या बोला मार साले का खोपड़ी तोड़ साले रोमांटिक আছে ইমান ধুনীয়া ধুনীয়া লাগিছে তোমাক Oh my god wow কিমান প্ৰব্লেম হয় দেখিলি কেলে সেম সাইজ হ'ব লাগে কেলে প্ৰব্লেম হৈছে কোনেখিনি বহিব ভালকৈ জেগা পোৱা নাই তাৰ কাৰণে কাট যাব লগালো পাছত সেই তেনেকুৱা কণ্ডিশ্যন মোৰ হয় আকৌ ভাস্কৰ কিমান মই ইমান পেটোৱা নহয়তো পেটোৱে নাই মোৰ কাঠ এডোখৰ লগাই ল'ব পাছত পাঁচটামান বহিব পৰাকৈ সদায় ঠিক কথা কয় সোনকালে মন্দিৰখন হ'ব হ'লে তুমি কি ক'বলৈ গম পাইছা নাই কি ক'ব লাগিব তুমি সেই কি কয় এনেকুৱা পুখুৰী চুখুৰীত জঁপিয়াব পাৰিব লাগিব সেই পালদি মাজনী মই এতিয়া মানে ভিউজ পাবৰ কাৰণে পুখুৰীত জঁপিয়াই দিম আৰু মই তুমিয়ে জঁপিয়াই দিয়া শুন তুমি যদি জঁপিয়াই দিলে হ'ব হয়নে ভাস্কৰ অঁ দুটাৰ ভিতৰত কোনোবা এটা জঁপিয়ালে হয় তুমি জঁপিয়াই দিয়া নহ'লে চাওঁ বাৰু মই দেখাইছোঁ গৈ তোমাৰ এক্সকেইজনীয়ে দেখিলে তেতিয়া হেৰি কি বুলি কয় হেঁপাহ বোলা চাই ল'ব পাৰিব ন ভাস্কৰ আগতে অঁ জানিছোঁ নহয় যেনেকৈ নহওক আৰু এটা সময়ততো আছিলে ন ভাবিছে এতিয়া বুলিব দেখিবলৈ কেনেকুৱা হ'ল তেতিয়া কেনেকুৱা আছিলে এতিয়া বহুত ধুনীয়া হৈছে অঁ এতিয়া ধুনীয়া হৈছে আগতকৈ শকত হ'ল আৰু কাৰণ ডাইৰেক্টৰ মই কেমেৰামেন মই চব মোৰ মতে চলিব নেকি কাটি দিলে হ'ব নেকি এডোখৰ দিবই লাগিব তুমি ব'লা পুঠি নদীলৈ যাওঁ সন্ধিয়া হৈ আহি আছে মানে কি বুলি কয় কেমেৰাটো ভালকৈ ধৰিবলৈ নাজানো এনেকৈ ইমান অভ্যাস নাই যে প্ৰেক্টিচ নাই কেমেৰা ধৰিলে চেহেৰাটোৱে ভালকৈ নোলায় আৰু কেনেকৈ ওলাই আছোঁ মানুহজনী দেখিও পোৱা নাই মুখখন ওলালে চকুকেইটা নোলালে মুখখন ওলায় প্ৰব্লেম বহুত হৈ যায় এনেকৈ কল এটা আহিছে কথা পাতি লওঁ ৰ'ব হেল্ল' অঁ মাতিছে ন অঁ গৈছোঁ অঁ খাই মাছৰ কণী কালি পালোঁ মানে হেঁপাহ নপৰালে অকণমান পালোঁ যে সেইকাৰণে এতিয়া আকৌ কল কৰি ফোন কৰি থৈ দিছোঁ আৰু গাঁৱৰে দাদা এজনে মাছ কাটে মানে কৈ থৈছোঁ আগতীয়াকৈ ফোন কৰি পেলাই মাছৰ কণী থৈ দিবৰ কাৰণে কিমান ভাল লাগে আগতে পুলটো ওলাই পুলটোতে ঘূৰি আমি নেকি
ইমান ধুনীয়া দেখা নাই এই পকা ৰাস্তাটো থাকিলে গৰম উঠে এইটো ৰাস্তাত গৰম নুঠে ভাল লাগিছে ন ৰাস্তাত গৰম একেবাৰে নুঠে আৰু দুদিনৰ পিছত পানীবিলাক থাকিব লাগিব মানে কেলে গৰম হিচাপ কৰিব পৰাকৈ লাগিছে নেকি গাঁৱত থকা দেখিছে নাই মজাই বেলেগ ফ্ৰেছ ফ্ৰেছ লোকেল মাছ পাব কচু ঢেকীয়া পাব কিমান ভাল লাগে এতিয়া আবেলি গধূলি হৈ গৈ আছে বেলিটো ডুবিলেই লাহেকৈ আন্ধাৰ হ'ব এতিয়া আন্ধাৰৰ লগে লগে আৰু মানে কেমেৰা কোৱালিটি এনেও বেয়া আৰু বেয়া হৈ আহি থাকিব আৰু ব'লক আমি এতিয়া সেইকাৰণে পুঠি নদীলৈ যাওঁ এতিয়া যাওঁ আমি পুঠি নদীলৈ বাই বাই দেই বাই 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 এইটো আমাৰ গাঁৱৰ ৰাস্তাটো পকা ৰাস্তাটো সিপিনে আছে পকা ৰাস্তাটোত আবেলি সময়ত বহুত মানুহ হয়